এতিয়া আকৌ ব্ৰইলাৰ ব্যৱসায় কিমান কি কৰিবা চবতে ব্যস্ত থাকিব লগা হয় এতিয়া ব্ৰইলাৰ দোকানৰ বাহিৰে কি কৰিবা জীৱনত মানে এতিয়া অৱস্থা বেয়া হৈ গৈছে এতিয়া মোৰ মাৰ্কেট ব্ৰইলাৰ মাৰ্কেটো ভাল নহয় আৰু একো ব্যৱসায়ত ভাল নহয় বৰ্তমান কি হ'ব নাজানো আৰু কিছু পৰিৱেশ দেখাই দিয়ে এইফালে তোৰ চাহ দেখাই দে আমি বহুত ব্যস্ত হৈ আছো কিবা ফুল ব্যস্ত বৰ্তমান আমি ব্ৰইলাৰ ব্যৱসায়ী আৰু ভাল লাগে কৰ্ম কৰি খালে ভাল লাগে সকলোৱে কিন্তু তাৰ মাজতে জীৱন মানে কি হৈ গৈছে নিজে বুজি পোৱা নাই একদম জীৱন মানে জুবিন দা বিহীন ভগৱান বিহীন জীৱন হৈ গৈছে মন চন ভালেই হোৱা নাই এতিয়ালৈকে তাকে তাৰে কিছু মুহূৰ্ত দেখাই দিছোঁ আৰু ই আছে মোৰ ভাইটি লগতে তাৰে কিছু মুহূৰ্ত আজি কি লৈছে চিকেন লেগ পিচ নেকি লেগ চাব পৰা মাংস কাটি দিছে আমাৰ দাদা